তো ওয়েলকাম বেক মাই ইউটিউব চেনেল ফাৰ্ষ্ট টাইম ছাবস্ক্ৰাইব লগতে বেল আইকন প্ৰেছ তাৰ লগতে আহি যাব ভিডিঅ' চাবলৈ আৰু চাই থাকিব আপোনালোকে ভিডিঅ'সমূহ তো ছাবস্ক্ৰাইব কৰিহে যাব দেই। তো গাইজ ঘৰত ৰাতি অলপ পোলাও বনাইছিলে শুকান মাংস দি তো অলপ থাকি গৈছিলে ৰাতিপুৱাৰ কাৰণে বইলত নাওমান পোলাও তো আমি গোটেইকেইটাই বহি ভাবিলোঁ খাওঁ তো দেখিলোঁ একদম নাই বহুত কম আছে কি খাম আৰু তিনিটা মানুহ চবে আৰু এটিপা দুটিপাকৈ খাইছোঁ তো কেনেকুৱা হৈছে কম আপোনালোকে পোলাও খাই নাখাই জনাব। তো গাইজ লগতে আমাৰ এই ইয়াৰা দিন দুপৰতে পঢ়িবৰ কাৰণে একদম পূৰা হাহাকাৰ লগাই দিছে তো মাকে লাগি গ'ল তাইক পঢ়াবৰ কাৰণে কিতাপ কিমানখন কিতাপ পঢ়ে নিজে নাজানে তো এয়া এখন কিতাপত তাইক গোটেইখিনি জানে তো আপোনালোকক দেখাই যাম তো গাইজ গমেই নাপালে ভিডিঅ' বনাই আছিলোঁ। তুমি কি পঢ়িলা কি কৰিলা তো নহ'লে যদি তাই গম পালে হয় গণ্ডগোল কৰি দিলে হয় গণ্ডগোলী নম্বৰ 1 এয়া আহি গ'ল গণ্ডগোলী তো গাইজ তাই গম নোপোৱাকৈ মনে মনে ভিডিঅ' এটা বনাই দিলে এয়া গণ্ডগোলী দেখিছে আপোনালোকে। 1 minute later. তো এয়া গাইজ আমাৰ ইয়াৰে পঢ়ি আছে দিন দুপৰতে তো এটা পাছত এটা তো তাই এটা চিৰিয়েলি নাযায় তো ইটোৰ পাছত সিটোত আপোনালোকে হয়তো গম পায় ঘৰত বাচ্ছা পঢ়ালে কেনেকুৱা এটা চিটুৱেশ্যন হয় তো আমাৰ এই হয়তো বিশেষকৈ বহুত বেছি মই বেলেগ বাচ্ছা ইমান এটা গম নাপাওঁ বাৰু আগতে পোৱা নাই তো এয়া পাইছোঁ এজনী লুলুমুলু ছোৱালী তো তাই আপোনাক কি ক'ম আৰু মানে পঢ়াত একদম বহুত চিৰিয়াছনেছ আছে আৰু লগতে কিতাপৰ মাজে মাজে পঢ়িব তো এটা পাঠত কিমান কি আছে পটাপট পঢ়ি ল'ব তাৰ মাজতে ক'ব নেক্সটটো দিয়া তো আপোনালোকৰ ঘৰতো এনেকুৱা যদি সৰু বাচ্ছা আছে কেনেকুৱা চিটুৱেশ্যনে পঢ়াওঁতে কেনেকুৱা কি কেনেকৈ হেণ্ডেল কৰিব লাগে প্লিজ কমেণ্টত জনাব। লগতে আৰু বেলেগ ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি থাকিম চাই থাকিব মোৰ ব্লগসমূহ চাই থাকিব। তো গাইজ এয়া আমাৰ ছোৱালী একদম মাকৰ কোচত বহি গৈছে তো কোচত বহি পঢ়ে তো তাই মাজে মাজে বিচনাত বহিও পঢ়ে আৰু লগতে শুইও পঢ়ে আৰু তাৰ মাজতে কিতাপৰ ওপৰত বহি দিয়ে তো আপোনালোকে জনাব কিতাপৰ ওপৰত বহি দিলে ভালনে বেয়া তেতিয়া হয়তো ছোৱালীজনীক আমি ঘৰত আৰু পঢ়ম এনেকৈ তাই এটা আলোচনা নিদিয়া হ'ব তো প্লিজ আপোনালোকে কমেণ্টত একদম জনাই দিব দেই। अरे बेटे तुझे थकान नहीं लग रही क्या? তো গাইজ আৰু টাইম হৈ গ'ল ডিউটি যাবৰ কাৰণে তো এতিয়া ডিউটি যাবৰ কাৰণে গা পা ধুই পূৰা চাফা হৈ ল'ব লাগিব তাৰপৰা ডিউটি যাম আৰু লগতে চাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকিব। क्या सोच है रे तेरी मानना पड़ेगा।